তো হেল্ল' গাইজ ৱেলকাম টু মাই জিবি মিক্স ব্লগ। আশা কৰোঁ সকলোৰে ভাল। মোৰ কিন্তু বেয়া, একদমেই বেয়া। ভিডিঅ' দিব পৰা নাই, কি ক'ম আৰু। বহুত দিনৰ মূৰত আজি এটা সৰু চাই আপোনালোকলৈ ভিডিঅ' দিবলৈ ওলাইছোঁ। খালি ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু বৰ্তমানতো আমাৰ বঙাইগাঁৱত কি চলি আছে গমেই পোৱা। নাকাটি হিলছত যিটো মানে ফেষ্টিভেল হৈ আছে, কমতাপুৰ ফেষ্টিভেল। তো যাওঁ আৰু চাবলৈ, ময়ো যাওঁ লগতে আপোনালোককো দেখুৱাওঁ। আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আপোনালোকে মানে মোৰ ব্লগছ ভিডিঅ'বিলাক নাচায়, কেলেই জানো নাচায়, কিন্তু মোৰ চট যিবিলাক ভিডিঅ' বনাওঁ আপোনালোকে সকলোৱে চাই, সকলোৱে মৰম দিয়ে, মানে কি ক'ম আৰু এনেকুৱা মানে ভাইৰেল হয়। তো আপোনালোকে পাৰিলে মোৰ ব্লগছ ভিডিঅ'বিলাকো চাব। আপোনালোকে মৰম ছাপোৰ্ট কৰিলেহে মই ভিডিঅ' বনাবলৈ সাহস পাম। আপোনালোকে খালি মৰম ছাপোৰ্ট কৰি যাওক। তো ভাল কণ্টেণ্ট আপোনালোকলৈ মাজলৈ আনিবলৈ চেষ্টা কৰিম। তো এতিয়া বেছি দেৰি নকৰোঁ, এতিয়া ঘৰত যাই কিনে ডাইৰেক্ট যাওঁ। তো মানে ধুনীয়া ছিংগাৰ আনিব, দীপলিনা আহিব, শংকুৰাজ আহিব। তো আজি কোন আহে গম নাপাওঁ, যাই লওক, তাৰপিছত দেখুৱাম আপোনালোকক কোন আহে। তো ভিডিঅ'টো খালি শেষলৈকে চাই থাকক। তো চলো এতিয়া। তো গাইজ ঘৰত যাই কিনে ওলালোঁ, জেকেট টেকেট পিন্ধি। তাত মানে বহুত মানে বতাহ দি থাকে না, এনেকুৱা ঠাণ্ডা পাহাৰীয়া জেগা। তো তাৰ কাৰণে পূৰা এয়া টুপি লগাই লৈ ল'লোঁ। এতিয়া যাওঁ, কি ক'ম আৰু মই অকলে নাযাওঁ, মোৰ পাৰ্টনাৰবিলাক আহি আছে, 4জন যাম। তো চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে চলো। আৰু গাইজ আপোনালোককনো ৰাতি কি দেখুৱাম, যিহেতু কেমেৰা কোৱালিটি একদম বেয়া, কি ক'ম আৰু। তো এয়া চিনাই নাযায় ভালকৈ। তো ডাইৰেক্ট একদম ফেষ্টিভেলত যাই চব দেখুৱাই আছোঁ, কি হৈ আছে, কি নাই। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো চলো এতিয়া ডাইৰেক্ট। গাইজ এয়া ফাইনেলি আহি পালোঁ গেটৰ সন্মুখত। এয়া চাব পাৰে বৰাই লওঁ, আমাক মানে আদৰিছে আৰু সোমাই যাওঁ এতিয়া। আৰু এইফালে এয়া ফাংচন চলি আছে, আৰু অলপ পিছত দেখা পাব আৰু ধুনীয়া ছিংগাৰ আহিব। কালি দীপলিনা আহিছে, কিন্তু চাব অহা নহ'ল, কি কৰিম আৰু দুখেৰ কপাল। তো আজি শংকুৰাজ আৰু মানসী চৌধুৰী আহিব নেকি, এয়া যাওঁ। আৰু এইফালে প্ৰগ্ৰাম চলি থাকক, প্ৰগ্ৰাম চোৱাতে আমি অকণমান এইফালে এক্সপ্ল'ৰ কৰি আহোঁ, কি বনাইছে আপোনালোকৰ দেখুৱাওঁ, চাই থাকক দেই। আৰু এইফালে সময় আমি আমাৰ এছামিজ ট্ৰেডিশ্যনেল ঘৰবিলাক বনাইছে, আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, এয়া সময় আহি মানে প্ৰথমতে আমি দেখা পালোঁ খেৰৰ পুঁজি। আপোনালোকে বা কি কোৱা গম নাপাওঁ দেই। এয়া খেৰৰ পুঁজি, আৰু ইফালে আছে গোহালি, চাব পাৰে আপোনালোকে। আমাৰ গাঁৱলীয়া মানে গোহালি বুলি কওঁ, আৰু গাঁৱলীয়াত আপোনালোকে কি বুলি কয় জনাব দেই। মানুহ ভৰ্তি হৈ আছে, ফটো উঠি আছে। আৰু ইফালে আছে বিশ্বকৰ্মা দুটাকৈ বনাই থৈছে। আৰু এয়া ইফালে আছে পাকঘৰটো, কিটচেন ৰুম। এতিয়া পাকঘৰটোৰ ভিতৰলৈ সোমাই যাম। আৰু এয়া সোমাই মানে আমি দেখা পালোঁ কিবাকিবি ওলোমাই থৈছে, আমাৰ অসমৰ সম্পদ চাওক কি ধুনীয়াকৈ বনাই লগাই থৈছে। আৰু এইফালে আছে চাহ এক কাপ বনাই খাওঁ নেকি, একদম ভাল লাগে আৰু কিবা একটা। আৰু এনেকুৱা ঘৰতে মই এতিয়াও বাসস্থান কৰি আছোঁ। মোৰ ঘৰটো এনেকুৱা মিডিল ক্লাছৰ, কি ক'ম আৰু। কেতিয়া পকা ঘৰত থাকিব পাম আৰু এদিনত নিশ্চয়। চাওক কি মজা, এনেকুৱা ঘৰত থাকি কিবা এটা ভাল লাগে আৰু, একদম এছামিজ ট্ৰেডিশ্যনেল ঘৰ হয় ন, মজা। আৰু এইফালে আছে এতিয়া আপোনালোকক ধান ভাণ্ডাৰ দেখুৱাম। চাওক ভাণ্ডাৰ, ইয়াতে ধানবিলাক আনি থয় আৰু ধান মৰাই ভাল লাগিল কিবা একটা ট্ৰেডিশ্যনেল ঘৰবিলাক চাই। আৰু মানসিক পাৰফৰ্মেঞ্চ কৰি আছে, নাখাব পাৰে। আৰু মিঠা পান খাই আছোঁ, তামোল অন্য এইবিলাক পাৰফৰ্মেঞ্চ চাওক, মানুহ চাওক, মানুহ কেমেৰা কোৱালিটি বেয়া, চিনা নাপাব। আৰু যিসকলে লাভ ইউ টু ক'ব বিচাৰিছে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিলেই হ'ল, মানসী চহৰীয়া অফিচিয়েল বুলি আছে, ঠিক আছে? থেংক ইউ ছ' মাছ। তো গাইজ মানসী চহৰীয়াৰ প্ৰগ্ৰাম হে কেতিয়া উঠিব শংকুৰাজ কোৱা। তো শংকুৰাজৰ দুখনমান গান শুনি ভিডিঅ'টো শেষ কৰিম, লগতে আপোনালোককো দেখুৱাওঁ অলকানন্দ গানখন শুনি ভিডিঅ'টো শেষ কৰিম নেকি। এয়া ফাইনেলি শংকুৰাজ কোঁৱৰ উঠিলে গীত গাবলৈ, চাওক আপোনালোকে। আৰু গাইজ এই যে অলকানন্দ গাই আছে আমাৰ শংকুৰাজ কোঁৱৰে, আৰু এই গানখন শেষ কৰি আমি ভিডিঅ'টো শেষ
কৰিম যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিবি এতিয়া গানখন চাই লওঁ ভালকৈ দেখা নাপাব শুনা নাপাব কেমেৰা কোৱালিটি যিহেতু বেয়া মোৰ তো মিউজিকবিলাককে শুনি থাকক আৰু এইফালে আছে মোৰ ছাবস্ক্ৰাইবাৰ লগ নাচি বাগি আহক গাইছ আহক আজি লাষ্ট আজি আহক ভালকৈ আছে কমেণ্টত কবি কমেণ্টত আৰু ছাবস্ক্ৰাইব কৰবি এতিয়া ফুল জছ পুৰা কেনেকৈ লাগিল চেয়া কেংকা কেনেকৈ লাগিল চেয়া তো গাইছ আজিৰ ভিডিঅ'খন এইখিনি আছিলে কেমেৰা কোৱালিটি বেয়া একদমে আপোনালোকক স্পষ্টকৈ দেখাব নোৱাৰিলোঁ একদম চৰি তো আজিলৈ এইখিনিতে সামৰি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাহৰিব তো আজিলৈ বাই বাই